হয় নমস্কাৰ, মই খতিয়াম কেমেৰা পাৰ্চন বাটিৰামৰ সৈতে বৰ্তমান বগলীগাঁৱত উপস্থিত আছোঁ। আজি হাইস্কুল শেষান্ত পৰীক্ষাত ছাত্ৰ এজনে ৯৯% নম্বৰ ল'বলৈ সক্ষম হৈছে। বগলীগাঁৱত আজি উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আহকচোন ছাত্ৰজনৰ পৰা কিছু কথা জানো। ক্লাছ 10ত 12 ফেইল কৰি তুমি আজি ৯৯% পাই পাছ কৰিবলৈ সক্ষম হৈছা। ইয়াৰ বিষয়ে তোমাৰ অনুভৱ জনোৱা। ঠিক আছে কোৱা আৰম্ভ কৰা। লাইভ চলি আছে। নমস্কাৰ, মোৰ নাম ৰতন লাল। আজি মই খুবেই সুখী যদিও মই কিন্তু সন্তুষ্টি নহয়। ৯৯% পাই মই সন্তুষ্টি নহয়। তুমি কিয় সন্তুষ্ট নহয়, ইয়াৰ বিষয়ে কিবা জনাব নেকি? এইবাৰ পৰীক্ষা পাতিলে হয়তো মই আৰু ভাল ফল দেখিব পাৰিলো হয়। যিহেতু মোৰ 12 বছৰ ফেইল কৰা অভিজ্ঞতা আছে। দাদা কি হ'ল আপোনাৰ? কি হ'ল? কিয় ভাগৰি পৰিলে আপুনি বাৰু? বাটি আৰু মই একো নকবা। মোৰ একদম মাথা ঘূৰাই গৈছে তোমাৰ কথা শুনি। এতিয়া শান্তি দেই সেইজনৰ পৰাহি। বন্ধুসকল, এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ কাৰণেহে। ইয়াৰ চৰিত্ৰবোৰ সম্পূৰ্ণ কাল্পনিক। ভুল হ'লে ক্ষমা কৰিব। নিজেও হাঁহক, আনকো হহুৱাওক। যদি আমাৰ চেনেলটো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।